হাই ফ্ৰেণ্ডছ, বেদান্ত ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম কৰিছোঁ। আৰু আজি মই আপোনালোকৰ আগত এটা কবিতা আবৃত্তি কৰিম। কবিতাটোৰ নাম হৈছে জন্মভূমি আৰু কবিজনৰ নাম হৈছে নলিনীবালা দেৱীৰ জন্মভূমি। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই জনমৰ আদিম পুৱাত, মুদিম আকৌ চকু তোমাৰ কোলাতে শুই জীৱনৰ শেষ সন্ধিয়াত, মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই চেনেহৰ শীতলী কোলাৰ, ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত, পখী হৈ আকাশৰ বুকুত ফুৰি মুৰি বাহ লম ওখ বিৰিখত, পুৱতিৰ লগে লগে যোগাম তোমাক নীতি বনৰীয়া সুৱদী গীতত, আকাশৰ তৰা হৈ লাগি চাই ৰৈ সেউজীয়া শুৱনি জিউতি, জোনাকত মিল হৈ বিমান পথত ৰৈ উৰে ৰাতি কৰিম আৰতি, হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ ফুলি ৰম মানসী বিলত, মলয়াৰ চোৰত পাৰিজাত এনুখানিত ধুলাম তোমাৰ চৰণত, নদী হৈ পখালিত দুখনি চৰণীতি মাটি হৈ মিলিম বুকুত, সোণোৱালী মেঘ হৈ ৰঙা হাঁহি বিৰিঙাম খেতা পৰা দুখনি উঠত, তোমাৰেই ধূলি বালি তোমাৰ আকাশবায়ু আই মোৰ সৰগৰ বাস, তুমি মোৰ মৰতৰ পুণ্য মুকুতিৰ ভূমি, তুমি মোৰ তীৰ্থৰ প্ৰবাস, মোৰ চেনেহী দেশ তোমাৰ দুখীয়া প্ৰজা, ৰচতাত শান্তিৰ সৰগ, ক'ত পাম এনে প্ৰীতি সৰল প্ৰাণৰ ভাষা, সেৱাই মহিমাই ত্যাগ, দুখীয়াৰ ভঙা প্ৰজা একোখনি তীৰ্থ তাত, একোখনি পুণ্যৰ আশ্ৰম, মৰিলে পুনৰ আহি দুখীয়া দেশত মোৰ লওঁ যেন পুনৰ জনম। কবিতাটো শেষ হ'ল। আৰু এতিয়া কবিতাটিৰ মূল ভাৱবোৰ আপোনালোকে মোৰ মাৰ মুখৰ পৰা শুনকচোন। কবিতাটিৰ মূল ভাৱ। জন্মভূমিৰ লগত কবিৰ আজন্মৰ সম্বন্ধ আছে। তেওঁ জন্মভূমি তেওঁৰ বাবে শৰৎকতকৈও শ্ৰেষ্ঠ, অতি মৰমৰ। কবিয়ে বিচাৰে যেন তেওঁৰ মৃত্যুও ইয়াতেই হয়। কবিয়ে তেওঁৰ জন্মভূমিৰ প্ৰতি কৰ্তব্য ইহ জনমত কৰা কামেৰে পূৰ্ণ হোৱা নাই বুলি ধাৰণা কৰিছে। সেইকাৰণে তেওঁ কৈছে যে তেওঁ পুনৰ জন্মও এই দেশতেই বিভিন্ন ৰূপত হওক, যাতে সেইবোৰ ৰূপেৰেও তেওঁ দেশমাতৃক সেৱা কৰিব পাৰে। এখনি পুণ্য আশ্ৰম, এখনি তীৰ্থস্থানস্বৰূপ এই দেশখন দুখীয়া হ'লেও ইয়াৰ ভগা প্ৰজাতেই কবিয়ে মৰাৰ পিছতো আহি পুনৰ জনম লভিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। তেতিয়া তেওঁ পখী হৈ এই দেশৰে গছত বাহ লৈ আকাশৰ বুকুত উৰি ফুৰি পুৱতি গীতেৰেই দেশমাতৃক জগাব। এই দেশতে আকৌ তেওঁৰ প্ৰকৃতি সেউজীয়া ৰূপ আকাশৰ তৰা হৈ চাই থাকিব আৰু জোনাকৰ সতে মিলি উৰি ৰাতি জন্মভূমিক আৰতি কৰিব। হিমালয় পৰ্বতৰ মানসী বিলত পদুম হৈ ফুলি থাকিব আৰু পাৰিজাত ফুলৰ সুবাসিত মলয়াৰ চোঁৱৰেৰে দেশমাতৃক বিচি দিব। নদী হৈ চৰণ পখালি মাটি হৈ দেশৰ বুকুত মিলিব আৰু সোণোৱালী মেঘ হৈ ওঠত হাঁহি বিৰিঙাব। জন্মভূমিখন ধূলি বালিৰে ভৰা হ'লেও কবিৰ কাৰণে সৰগৰ দৰে পুণ্য তীৰ্থস্থান সদৃশ। ইয়াৰ মানুহবোৰ প্ৰজাঘৰত বাস কৰিলেও পৰস্পৰৰ মাজত থকা প্ৰেম প্ৰীতি আদিৰে কবিক মুগ্ধ কৰিছে। এইখন দেশতে তেওঁ আকৌ জনম লোৱাৰ হাবিয়াস কৰিছে। ইমানেই। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।